হাই গাইস, এটা বহুত দুখৰ কথা। এটা মানে বহুত দুখৰ মানে দুখ কওঁতে শেষ নহয়। কাৰণ আজিৰ দিনটো আমাৰ কাৰণে বহুতে বিষাক্ত দিন। কাৰণ আজি আমাৰ মৰমৰ জুবিন দা, অসমৰ গৌৰৱ তথা ভাৰতৰ গৌৰৱ আমাৰ জুবিন দাক আমি হেৰুৱাইছোঁ। জুবিন দা আৰু আমাৰ মাজত নাই। প্ৰথমত যিটো নিউজটো পাইছিলোঁ তেতিয়া ভাবিছিলোঁ হয়তো ফেক নিউজ হ'ব পাৰে, আৰু মনে মনে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ, ভগৱান এইটো যাতে ফেক নিউজ হয়, আমাৰ জুবিন দা যাতে আমাৰ মাজৰ পৰা এনেকৈ আমাক এৰি থৈ নাযায়। বহুতে দুখ পাইছোঁ, আৱেগিক হৈ পৰিছোঁ। মানে একদম বহুত কষ্ট লাগিছে। সৰুৰ পৰা যে আমাৰ জুবিন দাৰ ইমান মৰমীয়াল চং সৰুৰ পৰা শুনি আহিছিলোঁ। বলীউডত কিমান চং, হিন্দী অসমীয়া যি চং আছে সকলো চং আমি বহুতে ভাল পাইছিলোঁ। বহুত কষ্ট লাগিছে, বিশ্বাস কৰিব নোৱাৰোঁ যে এই কথাটো ৰিয়েলি সঁচা। কিন্তু প্ৰথমত ভাবিছিলোঁ যে মিছা হ'ব পাৰে, কিন্তু যেতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আহি ক'লে যে নিউজত যে সঁচাকৈয়ে যে আমাৰ মৰমৰ জুবিন দা আৰু আমাৰ মাজত নাই, তো বিশ্বাস এইটো হ'ল নিহতৰ নিষ্ঠুৰতা। আমাৰ মাজৰ পৰা আৰু জুবিন দাক লৈ গুচি গ'লে। এটা আশা আছিলে যে কেতিয়াবা জুবিন দাৰ লগত সন্মুখৰ পৰা এটা কথা পাতিম বা ফটো এটা ল'ম, আশাই থাকি গ'ল।